पुलिसनो सोरमोनथाय होदों सासे खौरांगिरिखौ बिब्दि गाज्रि रोखोमै गाग्लोबनो बासुगाव थानानि कन्स्टेबल प्रदीप साहानि दादागिरि प्रतिदिन टाइमनि खौरांगिरि जयन्त देबनाथखौ गाज्रि रोखोमै गाग्लोबदों चिरां जिल्लानि बासुगाव थानानि कन्स्टेबल प्रदीप साहाया चिरांनि खौरांगिरि जयन्त देबनाथखौ गाज्रि रोखोमै गाग्लोबदों पुलिसखौ मानो हेलमेट गानाखै होनना सोंथि खालामनायाव जाथायनि सायाव खौरां मोननानै गासै खौरांगिरिफोरा थानानि लांगोनायाव थुबुर जानानै खुद्रिसारदों लोगोसे बडलेण्ड जार्नलिज्म एसोसिएशननि आफादगिरि आबु बाकार सिद्दिकआबो गोख्रों रावजों सोंखारिनानै गोख्रोंनिफ्राय गोख्रोंसिन साजा दाबि खालामदों नाथाय कन्स्टेबला गाग्लोबाखै होनना नाखुस खालामो হয় আজি বিয়লি প্ৰায় 1:30 মান বজাত আমাৰ চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথক বাসুগাঁও আৰক্ষীয়ে গুৰুলাগুৰুকৈ পিটি থানাত আবদ্ধ কৰি ৰখাৰ খবৰটো পাই বকৈ দুঃখিত হৈছোঁ আৰু আমাৰ চিৰাং জিলা সাংবাদিকসকলেও ইতিমধ্যে বাসুগাঁও থানালৈ আহিছে আৰু তেওঁলোকেও দুখ প্ৰকাশ কৰিছে এইটো গৰিহণাৰ যোগ্য আৰু ইতিমধ্যে বড়োলেণ্ড সাংবাদিক ঘণ্টাৰ ইতিমধ্যে জনোৱা হৈ গৈছে আৰু সকলোৱে চাৰিওফালৰ পৰা গৰিহণা দি আছে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে সকলোৱে আচলতে আজি ঘটনাটো থানালৈ আহি বিভিন্ন দোকানী বা অটো চালক ড্ৰাইভাৰ বা ৰাইজ তেওঁৰ ওচৰত মাৰধৰ কৰাৰ সময়ত থকা পাব্লিক আৰু আমাৰ সাংবাদিকসকল আৰক্ষীৰ পৰাও যিখিনি জানিব পাৰিলোঁ এইটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা যে এজন আৰক্ষীয়ে হেলমেট নোহোৱাকৈ তেওঁ কৰ্তব্যত গৈছে কৰ্তব্যৰ সময়ত আমাৰ সাংবাদিকো আছিলে সেই ঘটনাৰ সময়ত সাংবাদিকগৰাকীয়ে সুধিছে জয়ন্ত দেৱনাথে আমাক সুধিছে আৰক্ষীক যে ৰাইজে যদি হেলমেট নিপিন্ধাকৈ চলে তেতিয়াহ'লে আপোনালোকে যথেষ্ট তেওঁলোকক মানে হাৰাশাস্তি কৰে কিন্তু আপুনি নিজেই যিহেতু হেলমেট পিন্ধা নাই তা আইনটো সকলোৰ কাৰণে সমানেই এই কথা কোৱাৰ পিছত সাংবাদিকগৰাকীক গুৰুলাগুৰুকৈ পিটাটো এটা দুৰ্ভাগ্যজনক কথা কাৰণ আইনটো সকলোৰ বাবে সমান এইটো ময়ো ক'ম সকলোৱে ক'ব গতিকে এই ক্ষেত্ৰত আমি এছ পি ডাঙৰীয়াক জনোৱা হৈছে এছ পি ডাঙৰীয়াই কৈছে যে কঠোৰ শাস্তি লোৱা হ'ব এজাহাৰৰ ভিত্তিত এতিয়া আমি জয়ন্ত দেৱনাথৰ দ্বাৰা এটা এজাহাৰ দিম এজাহাৰৰ পিছত আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই প্ৰদীপ সাহা নামৰ কনষ্টেবল তেওঁক যি মাৰপিট কৰিছে তেওঁৰ ওপৰত একশ্যন ল'ব বুলি জনাইছে গতিকে যদি আমি সন্তুষ্টজনকভাৱে ইয়াৰ একশ্যন নাপাওঁ আমি বড়োলেণ্ড সাংবাদিক ঘণ্টাৰ ফালৰ পৰা গোটেই বড়োলেণ্ড এৰিয়াত সাংবাদিকৰ তীব্ৰ প্ৰতিবাদ জনাম আমি 2টামান বজাত মই মানে লাইনৰ দক্ষিণ দিশৰ পৰা মানে আহি আছোঁ উত্তৰ দিশতে তো দেখাত বহুত ভিৰ চবে স্কুটি বাইক লৈ গৈ আছে তো প্ৰতিজন মানুহে আমি হেলমেট পিন্ধা দেখিছোঁ কিন্তু তাৰ মাজতে হঠাৎ কৰি দেখা পাওঁ দুজন পুলিচ ৰঙা টুপিও আছে আৰু এজনৰ মূৰত টুপি নাই সি মানে বাইকত দুজন গৈ আছে হেলমেট নাই নোহোৱাকৈ এটা বাইকত তো মই স্কুটি লাহে লাহে তেখেতৰ লগতে চলাই মানে কৈ আছিলোঁ আৰু কি যে আইন আপোনাৰ কাৰণে বেলেগ নেকি চবেই দেখোন হেলমেট পিন্ধায় হেলমেট নিপিন্ধিলে আপোনালোকে ফাইন কৰে আপোনালোকে হেলমেট কিয় নিপিন্ধে আপোনালোকে যদি এনেকৈ হেলমেট নিপিন্ধাকৈ যায় বাকী সাধাৰণ ৰাইজ কি কৰিব আপুনি মানে মোক প্ৰথমতে ক'লে আপুনি কি বেছি দাদাগিৰি দেখুৱাই আছে নেকি মানে মই আপোনাক সুধি আছোঁ স্কুটি চলাই চলাই কথা পাতি আছোঁ তো হঠাৎকৈ সি এনেকুৱা এটা অসভ্য ভাষাৰে মোক গালি দি দিলে তেতিয়া মই কৈছোঁ আপুনি গাড়ীখন ৰখক মই আগত যাই গাড়ীখন মই ৰখি দিছোঁ মোৰ গাড়ীখনত যাই খুন্দা মাৰি দিছে খুন্দা মাৰি দিয়াৰ পিছতে মানে মই মোবাইলটো ওলাইছোঁ যে অলপ ভিডিঅ' ল'ম তো সেই সময়তে মানে মোক এটাক কৰি দিলে একদম বেয়াকৈ মোক মাৰিলে কণ্টিনিউৱাছ মোক মাৰিছে ইমান মাৰিছে পুলিচ মানে ডকাইটো কিজানি যদি ধৰে মানুহ এনেকৈ নামাৰে সি
মই চিনি নাপাওঁ, মই দেখাও নাই কোনোদিন, ইয়াৰ আগত মনত নপৰে। দুয়োজন পুলিচকো মই দেখা নাই। পিছত গম পালোঁ যে তেখেত বাসুগাঁও থানাৰ হয়, মই প্ৰথমতে গম পোৱা নাছিলোঁ। তো এনেকৈ পিটিলে মোক মানে কি ক'ম আৰু, মই এইটো ভাষা নাই মোৰ মূৰত এইখিনিত এনেকুৱা ৰেঞ্জত হৈছে, মোৰ বিষাই আছে। এইটো কি হ'ব ভগৱান জানে। বাকী মোৰ প্ৰাইভেট পাৰ্চতো তেখেতে লাঠি মাৰিছে, মোৰ হেলমেট ভাঙি দিছে, মোৰ চশমাযোৰ ভাঙি গৈছে, ক'ত গৈছে মই এতিয়া বুজি পোৱা নাই। মোৰ মানে কথাটো যে মই পৰিচয় দিছোঁ যে মই সাংবাদিক হয় প্ৰতিদিন টাইমৰ, তাৰপিছতো মোক মানে কণ্টিনিউৱাছ যিমান সাংবাদিকৰ কথা কৈছোঁ ইমানে মোক বেছিকৈহে মাৰিছে আৰু কি বিলাক ভাষা কৈছে মই ক'ব নোৱাৰোঁ। চিৰাং জিলাৰ বাসুগাঁও চহৰৰ মাজমজিয়াত আজি এজন কনষ্টেবলে, আৰক্ষী কনষ্টেবলে সাংবাদিক, প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথক খুব বেয়াকৈ প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে, সাংবাদিক নিগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ আহিছে। আৰু উক্ত ঘটনাক আমি চিৰাং জিলা সমিতিৰ জাফাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ইতিমধ্যে আমাৰ জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদীপ চৌধুৰীয়েও এই ঘটনাক গৰিহণা জনাইছে, তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। সকলোৱে এই সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা জনাইছে। আমি জাফাৰ তৰফৰ পৰা যিহেতু আৰক্ষী কনষ্টেবল এজনে হেলমেট নোহোৱাকৈ তেওঁ গৈ আছিলে আৰু যি সময়ত আৰক্ষীয়ে যিকোনো লোককে হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনা বিহিছে আৰু সেই সময়তে আৰক্ষী কনষ্টেবল এজনে যিহেতু হেলমেট পৰিধান নকৰাকৈ বাইক চলাইছিলে, যাৰ বাবে সাংবাদিক জয়ন্ত দেৱনাথে আৰক্ষীজনক প্ৰশ্ন কৰিছিল। প্ৰদীপ চাহা নামৰ আৰক্ষী কনষ্টেবলজনক, বাসুগাঁও থানাত কৰ্মৰত আছে প্ৰদীপ চাহা, আৰু বাসুগাঁও থানাৰ কনষ্টেবলজনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বাসুগাঁও থানাৰ একাংশ কনষ্টেবলে গৈ পেলাই বাসুগাঁও চহৰৰ মাজমজিয়াত সাংবাদিক জয়ন্ত দেৱনাথক খুব বেয়াকৈ প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে, যাৰ বাবে উক্ত আৰক্ষী কনষ্টেবল আৰু সাংবাদিক নিগ্ৰহত জড়িত থকা সাংবাদিকসকলক কঠোৰ শাস্তিৰ দাবী জনাইছোঁ আমি চিৰাং জিলা সমিতি জাফাই ইতিমধ্যে আৰক্ষী কনষ্টেবলজনৰ শাস্তিৰ দাবীত অহাকালি মঙলবাৰে ৰাতিপুৱা 11 বজাৰ পৰা 12 বজালৈ এঘণ্টীয়া কলা বেজ পৰিধান কৰি মৌন প্ৰতিবাদৰ ব্যৱস্থা কৰিছোঁ। আমি সকলো সাংবাদিক সংগঠন, সংবাদকৰ্মী, প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলক আমি আহ্বান জনাইছোঁ, দল সংগঠনৰ বিষয়ববীয়াক আহ্বান জনাইছোঁ। সাংবাদিক নিগ্ৰহৰ এই ঘটনাক প্ৰতিবাদ জনাই আমাক যাতে সঁহাৰি দিয়ে সকলোকে আহ্বান জনাইছোঁ। মুঠতে আৰক্ষী বিষয়া যিজন আৰক্ষী কনষ্টেবল দোষী কনষ্টেবল, তেওঁক কঠোৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী জনাইছোঁ আমি চিৰাং জিলা সমিতি জাফাৰ তৰফৰ পৰা।